ভালপোৱাত আবদ্ধ হৈ বহু কথা ৰৈ যায়। কেতিয়াবা প্ৰতিশ্ৰুতিবোৰ সম্পূৰ্ণ হয় আৰু কেতিয়াবা আধৰুৱা। তথাপি হৃদয়ে ভাল পাই যায়। প্ৰতাৰণাৰ ধুমুহাই কোবাই যোৱাৰ পাছত মানুহে ৰৈ যোৱাৰ কথা ভাবে। প্ৰেম ভালপোৱাৰ পৃথিৱীৰ পৰা নিজক আঁতৰাই নিয়াৰ কথা ভাবে। তথাপি বাৰে বাৰে বিফল হয় সকলো। আপুনি বা মই ভবাৰ দৰে আমি জীয়াব নোৱাৰোঁ প্ৰেমহীন পৃথিৱীত। ক'বলৈ সহজ নিসংগতাৰ প্ৰেমিক বুলি, কিন্তু সংগীবিহীন পৃথিৱী আচলতে এক ৰোগৰ দৰে, য'ত আমি ঔষধবিহীনভাৱে শয্যাশায়ী হৈ থাকিব পাৰোঁ আজীৱন। সেইবাবেই হয়তো বিশ্বাসঘাতকতাৰ সন্মুখীন হৈও আমি বাৰে বাৰে প্ৰেমত পৰোঁ। নোৱাৰোঁ প্ৰেমৰ বিৰোধিতা কৰিবলৈ। দুদিন পলম হ'লেও জীৱনত আমি প্ৰেমক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। নীৰৱে হ'লেও অপেক্ষা কৰোঁ বিশেষজনৰ বাবে, আৰু স্বাৰ্থহীনভাৱে ভাল পাব জানিলে আমাক আচলতে বিনিময় নালাগে। প্ৰতাৰণাৰ পাছতো অকাৰণে কেৱল ভাল পাই যাব পাৰি। প্ৰতিশোধ অথবা প্ৰতিদ্বন্দ্বিতা নকৰাকৈয়ে মাথো প্ৰেমেৰে জীয়াই থাকিব পাৰি।